এইফালে ঘূৰি দিলে তোমালোকে তোমালোকৰ যিবিলাক গৱেষণাৰ মানে সমল সেইবিলাক তোমালোকে আগবঢ়া মই যি পাৰোঁ তোমালোকক সহায় কৰিম ঠিক আছে আহিয়ে থাকে আৰু এটা কথা শুনা তোমালোকে মদ খাই মাতলামি কৰা সলনি তোমালোকে গাঁওখনৰ সুৰক্ষাৰ কাৰণে গাঁওখনৰ ভাল ভাল কাম কিছুমান কৰি যাব লাগে নাজানা এইবিলাক আচ্ছা এই কিবা হৈছে নেকি ছাৰ মতলামি কৰাটো দূৰৰ কথা ইহঁতি বোলে হাতী মাৰিবলৈ যায় বৰ বেয়া কথা আৰু নকব আমাৰ ঘৰ ভাঙি থৈ গ'ল দেই কালি হাতীয়ে তাকে মই ক'লো এতিয়া বোলে হাতী মাৰিম ঠিক আছে এই সকলোবিলাক কথা মই বুজাই দিম ধুনীয়াকৈ আৰু আমাৰ জেবি কলেজৰ ষ্টুডেণ্ট দুগৰাকী তোমালোক ন হয় তোমালোকৰ কথা মোক তোমালোকৰ ৰঞ্জিত গগৈ ছাৰে মোক কৈছে তোমালোকৰ ডিপাৰ্টমেণ্ট হেড মই গতিকে তেওঁৰ পৰা ইনফৰ্মেশ্যন কিছুমান লৈ আছোঁ আৰু তেওঁক কোনোবাই কমপ্লেইন দিছে এই সম্পৰ্কত ঠিক আছে এতিয়া কথাবিলাক শুনা তোমালোকে শুনা শুনা হেৰা শুনা মটৰ নিচা ফাটিলে নে নাই ফটা ঠিক আছে মটৰ নিচা ফাটিব যদি মোৰ কথাখিনি শুনা প্ৰথম কথাটো হৈছে এই যে আমাৰ এনেকুৱা ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় ক'ৰ পৰা হয় কেনেকৈ হয় প্ৰথম কথাটো হৈছে হাতী আৰু মানুহৰ সংঘাত সকলোৱে শুনিছানে হাতী আৰু মানুহৰ সংঘাত হয় মানুহে কি কৰিবলৈ যায় কেলে সংঘাত হয় মানুহে হাতী মাৰিবলৈ যায় আৰু হাতী মাৰিবলৈ যায় যাৰ বাবে হাতীৰ খং উঠে খং হোৱাৰ পিছত সংঘাত হয় কিন্তু তাৰ কাৰণে হাতীৰ লগত আমি কেনেকৈ সংঘাত শব্দটো আঁতৰাই বন্ধুত্বপূৰ্ণ শব্দটো আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কথা আমি চিন্তা কৰিব লাগিব নম্বৰ 1 হাতীৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী কিমান লাগে কোনোবাই ক'ব পাৰিব নেকি এনিবডি কোনোবাই পাৰিব নেকি হাতীৰ কাৰণে এটা হাতী এদিনত কিমান খাদ্য লাগে তোমালোকে পাৰা নেকি 80 কেজি খাদ্য এটা হাতীক ভক্ষণ কৰিব লাগে এদিনত 80 কেজি দিব পাৰিবা 80 কেজি খাব তোমালোকে হাতীক 80 কেজি খাদ্য দিব পাৰিবা নোৱাৰা কিন্তু তোমালোকে হাতী মাৰিবলৈ যোৱা সেইটো কথা আৰু যে হাতীয়ে 80 কেজি খাদ্য ভক্ষণ কৰাৰ পাছত এটা হাতীয়ে হজম কৰিবৰ কাৰণে আমি ভাত হজম কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ কিছুমান মানুহে এক্সাৰচাইজ কৰোঁ ব্যায়াম কৰোঁ আমি খোজ কাঢ়োঁ হয়নে হাতীওতো খোজ কাঢ়িব লাগিব হজম হ'বৰ কাৰণে তাৰ কাৰণে কিমান কিলোমিটাৰ খোজ কাঢ়িলে হাতীৰ খাদ্য হজম হয় আপোনালোকে কোনোবাই জানেনে কিমান কিলোমিটাৰ কাঢ়িব লাগিব 10 কিলোমিটাৰ মান হাতীয়ে খোজ কাঢ়িব লাগিব গিবন অভয়াৰণ্য গিবন ৱাইল্ড লাইফ চেঞ্চুৰী গিবন অভয়াৰণ্যৰ পৰা এটা হাতীয়ে 80 কেজি খাদ্য ভক্ষণ কৰাৰ পাছত খোজ কাঢ়িবলৈ খাদ্য হজম কৰিবলৈ তেওঁলোকে বনাঞ্চলৰ পৰা বাহিৰৰ অঞ্চলবিলাকলৈ গুচি আহে আৰু মানুহে ভাবে যে মানুহ খেদিব মানুহ মাৰিবলৈ আহিছে যাৰ বাবে হাতী আৰু মানুহৰ সংঘাত হয় গতিকে আমি যদি আওপকীয়াকৈ চাওঁ কথাখিনি যদি আমি যদি মানুহ হওঁ হাতী খাদ্য মানুহ হওঁ আমি এইখিনি খাদ্য খোৱাৰ পাছত আমি যদি ডাইৰেক্ট ঘৰত বিশ্ৰাম কৰোঁ আমি ৰোগী হৈ যাম গতিকে নিৰোগী হৈ থাকিবলৈ আমি কি কৰিব লাগিব হজম কৰিবৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব আমি খোজকাঢ়িব লাগিব সেই হাতীভিত্তিক জীৱন প্ৰণালী তেনেকুৱাই আজি হাতীয়ে প্ৰকাণ্ড প্ৰাণীৰ কাৰণে প্ৰকাণ্ড জন্তুৰ কাৰণে হাতীবিলাকে অকণমান খোজকাঢ়িবলৈ 10 কিলোমিটাৰ মিনিমাম আটাইতকৈ ডাঙৰ কথা এটা মাৰাত্মক কথা হৈছে হাতীয়ে যিটো পথেৰে দৈনিক অহা যোৱা কৰে সেই পথটো কি কয় ভণ্টি জানানে দণ্ডি গোট হাতীয়ে অহা যোৱা কৰা ৰাস্তাটোক কোৱা হয় দণ্ডি সেই দণ্ডি হাতীয়ে 10 বছৰলৈকে অহা যোৱা কৰে যদি সেই দণ্ডি সেই ৰাস্তা যদি কোনোবা কাৰণত অসুবিধাৰ সৃষ্টি হয় হাতীয়ে এটা অন্য দণ্ডি সৃষ্টি কৰে আৰু আমাৰ মানুহে কি কৰে সুন্দৰ তোমালোক ন মোক এই মানে বিভাগৰ ফালৰ পৰা ফোন কৰিছিলে তোমালোকৰ ৰিচাৰ্জৰ বিষয়টো কি আছিলে হাতী আৰু মানুহৰ সংঘাত সুন্দৰ সুন্দৰ আচলতে হাতী আৰু মানুহৰ সংঘাতটো বহুত ধুনীয়া এটা আমাৰ সংঘাত এইটো আমাৰ অজ্ঞতাৰ কাৰণে হৈছে আমি আমাৰ মানৱ জাতিৰ আচলতে কিছুমান আমাৰ অজ্ঞতাৰ কাৰণে আচলতে এই সংঘাতবিলাক দিনে দিনে বৃদ্ধি পাইছে আজি নৱপ্ৰজন্মৰ তোমালোকে ছাত্ৰ ছাত্ৰীবিলাকে এই মানে যি পদক্ষেপ লৈছা বিষয়টো যিটো লৈছা তোমালোকে খুব ভাল হৈছে আমি ভাবিছোঁ আহি থকা দিনবিলাকত তোমালোকে যেতিয়া আগবাঢ়ি আহিছা নিশ্চয় এটা স্থায়ী সমাধান সূত্ৰ ওলাব মই যি পাৰোঁ মোৰ ফালৰ পৰা মই তোমালোকক সহায় কৰিম এতিয়া তোমালোকে কোনফালে যাব বিচাৰিব মই বিয়া পাতিলে কি হ'ব ভণ্টি কলে যোৱা তোমালোক কোন তোমালোক আপুনি কেনেকুৱা ব্যৱহাৰ কৰিছে
কেনেকুৱা ব্যৱহাৰ কৰিছে ভাল ব্যৱহাৰ কৰিছো আমি ভাল ব্যৱহাৰ কৰিছে ব্যৱহাৰে কয় আপুনি কিমান ভাল ব্যৱহাৰ কৰিছে কি ভাল তোমালোকে মোক চিনি নোপোৱা দামটো কৈ দিয়া এই দৃষ্টি ইয়াৰ যি জংঘল আছে গিবন সেইখনৰ মই মালিক আৰু ইউ হমুকে আপোনালোকে গোটেই হাবিখন কিনি থৈছে কি থৈছো বান্দৰ হাতী বাঘ জিৰাফ এলিফেণ্ট জিব্ৰা যি জীৱ পাই চব কিনি লৈছো আপুনি কি হাতী বান্দৰ চব কিনি থৈছে নেকি কি থৈছো আমি কি থব পাৰো ঐ কি চবৰ লগত লাগিছে যাবই এই কাহাৰ যাৰেহি এ আঁতৰি দিয়ক হে আমি নিদো আৰু আমি হেৰি তুমি পইচা থৰিবা তোমালোক চবটো কেনেকুৱা ব্যৱহাৰ কৰিছে কি কৰিছে ইহঁতে এই ভণ্টি আমি ধেমেলিহে কৰিছিলোঁ শুনিবা মস্ত মুদাহি এইকেইটা আমি ইয়ালৈ আমাক যাবলৈ নেকি তোমালোকে ক'ৰবালৈ যাবলৈ আহিছে বোলে হাতী বান্দৰী চব কিনি থৈছে আইয়া কথা শুন জহনি মৰাকেইটা কিনি খাইছা বোলে ঘৰত কি আছে কিনা খবৰ আছে ভণ্টি সি বোলে লগৰটো সি মোৰ মানুহটো শেষ কৰিলে মোৰ মালিক তুমি আগে ৰাখিছে এই কাশ্যপ কেলে চুপাৰি কি হ'ল কি খাব লাগে কেলে নকওঁ কি কৰিবি তই কি কৰিবি কি কৰিবি তুমি এজনীকে থাকিব পাৰিবানে বাৰু এজনীকে থাকিব পাৰিবানে কোৱা পঠিয়াইছো মাকৰ ঘৰলৈ মানে আপুনি মাকৰ ফালে গৈছে কেলে যাম মই এই ভণ্টি তুমি ইয়ালৈ বিয়া হ'বা নেকি মই বেলেগ এজনী পাতিম বিয়া তই মোৰ মতালে বেলেগ নহা কেলে চম্ভালি মহা মোৰ দৃষ্টি কেলেহে দৃষ্টি কেলে নকবি ইয়ে শেষ কৰিছে আপোনাৰ কেলে দম দিব আহিছিল দম দিবে দমটো মাৰি একদম এই দৃষ্টি ধৰা এজনীক মাৰি দিবা অঁ মদ খাই মাতলামি হাতী খেদিবলৈ যাওঁ মই তহঁতৰ এই উদ্ভণ্ডালি প্ৰায় ইনফৰ্মেশ্যন পাই আছোঁ তহঁতৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগিব তোমালোকক কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি ঐ কেলৈ তেনেকুৱা ব্যৱহাৰ কৰিছ মই তোমালোকৰ গৱেষণাৰ কাৰণে ইতিমধ্যে মই বন বিভাগৰ লগত কথা পাতিছোঁ এজন আহি আছে আপোনালোকৰ মানুহজনেতো দেখাই শুনাই গোটেই মদ খায় দেখিবলৈ পাইছোঁ গোটেই মদ আহি ঠিক আছে এতিয়া কথাটো হৈছে আপোনালোকৰ ঘৰত মদৰ আড্ডা হাতীয়ে ঘৰ ভঙা আগদিনাখন হৈছিল এ ছাৰ সদায় হয় কালি দিনত খাই আছিলে এই গধূলি ওলাই আহিলে আকৌ ইজনৰ লগত হাতীয়ে কেনেকৈ ঘৰ ভাঙিবলগীয়া হয় মদৰ গুণটো হাতীয়ে বহুত দূৰৰ পৰা পায় প্ৰায় 10-15 কিলোমিটাৰ দূৰৰ পৰাই মদৰ গুণটো পায় যাৰ কাৰণে হাতীয়ে ৰখিব নোৱাৰে মদ আপোনালোকে য'ত তৈয়াৰ হয় সেই জেগাটোত বা মদ খোৱা জেগাটোত হাতীয়ে গৈ পিনি পাই যায়গৈ আৰু সেই কেনে ভক্ষণ কৰে গতিকে এটা কথা মনত ৰাখিব এই যে আমাৰ সমাজৰ কাৰণে বেয়া বস্তু মদ নিবাৰণ কৰিব লাগে মদ কেৱল আমাৰ মানুহৰ কাৰণেই নিবাৰণ নহয় জীৱ জন্তু প্ৰকৃতিৰ কাৰণে নিবাৰণ কৰিব লাগে কাৰণ মদৰ গুণ পোৱাৰ লগে লগে হাতীয়ে কিন্তু ঘৰ ভাঙিব এইটো একদম পুৰা সত্য কথা ধ্ৰুৱ সত্য কথা গতিকে ক'ব লাগিব নি ক'বলৈ নগ'ল কালিলে ইলেকশ্যনৰ ৰিজাল্ট দিলে গম পাইছে ৰিজাল্ট দিলে যে আমি দুটাই মিলি পিনি ৰকমে খাই দিলে চিন্তা সদায় খাই থাকক
বম আনা পেপাৰ আনা কি কৰিবা সিহঁতি? ৰছী আনা তোমাৰ হেন হাতী এটা লৈ জাতি লৈ মাৰিব যাম তুমি দৃষ্টি বুকি খালি ৰাধিকা তুমি মোৰ দৃষ্টি আহিছে ব'লা ব'লা হাতী মাৰিম মাইকী চাইকী পাত কিবা হুলস্থুল শুনিছো কিবা হৈছে নেকি নকব আৰু কালি ৰাতি আমাৰ হাতীয়ে ঘৰ ভাঙি থৈ গ'ল মানুহটো ঘৰত নাই নহয় কালিৰ পৰা বোলো কলো তাকে এতিয়া লগ পাই পিনি বোলো হাতীয়ে ঘৰ ভাঙিলে গ'ল নহয় হাতী মাৰো বুলি হাতী মাৰিবলৈ গৈছে উপায় নাই বুজিছা মই ইহঁতৰ কমপ্লেইনবিলাক পাই আছো মই ইতিমধ্যে বন বিভাগৰ লগতো কথা পাতিছো তেওঁলোকৰ ওপৰত কিবা এটা পদক্ষেপ ল'ব লাগিব হ'ব বাৰু ময়ো এওঁলোকক বিচাৰি যাওঁ তুমিও নিজৰ কামত লাগা দেই কম কম তুমি বৰকৈ চিন্তা কৰিব নালাগে দেই আহিছোঁ মই এটাই কথা ক'ব বিচাৰিম ভাৰতীয় সংস্কৃতিয়ে কয় প্ৰত্যেক জীৱৰে প্ৰত্যেক প্ৰাণীৰে জীয়াই থকাৰ বাবে নিজৰ প্ৰাণৰ প্ৰতি মমতা আছে দয়া আছে গতিকে নিজে জীয়াই থকাৰ লগতে আনকো জীয়াই থাকিবলৈ সুবিধা প্ৰদান সমাজৰ যি বেয়া বস্তু চোলাই মদটো আমি নিবাৰণ কৰিব লাগিব কেৱল মানুহৰ কাৰণে নহয় তাৰ কাৰণে আমাৰ ইয়াত জীয়াই থকা হাতীকেইটাৰ কাৰণে হাতী হৈছে আমাৰ সম্পদ জীৱন অভয়াৰণ্যত যিকেইটা হাতী আছে তেওঁলোকে ওলাই যায় আপোনালোকে মন কৰিব পেপাৰে পত্ৰৰে শিৰোনাম পাব যে ঘৰ ভাঙিছে কিন্তু তাৰ আঁৰত পাব চোলাই খাই বা চোলাই বটল এটা হ'লেও আপোনালোকে পাব আপোনালোকে অলপ উল্টা পাইছে কবি আৰু স্পৰ্শকাতৰ বিষয় এটাক লৈ আচলতে তোমালোকে গৱেষণা কৰিছা মই এটা কাৰণেই সুখী হৈছোঁ আজি নৱপ্ৰজন্মই হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত যি আগবাঢ়ি আহিছে এইটো খুবেই এটা ভাল লক্ষণ হাতী আৰু মানুহৰ সংঘাত আচলতে এইটো খুবেই এটা বহুদিনীয়া এটা সংঘাত আৰু এই ক্ষেত্ৰত আচলতে আমাৰ কিছু অজ্ঞতাৰ কাৰণেও এইবিলাক হৈছে তোমালোক আগবাঢ়ি আহিছা আজি ৰাইজ সচেতন হৈছে আমি ভাবিছোঁ এইটো এটা সুদূৰ প্ৰসাৰী এটা ইয়াৰ প্ৰভাৱ পৰিব তোমালোকে ইয়াত যথেষ্ট তোমালোকৰ গৱেষণাৰ সমল পাবা মই তোমালোকক যি পাৰোঁ সহায় তোমালোকে এনেকৈ গৈ সেইফালে অকণমান বিহু এটা পাবা তাতে আমাৰ মানে অভয়াৰণ্য তাৰপৰা আৰম্ভ হৈছে তোমালোকে তাতে তোমালোকৰ যিবিলাক লাগতিয়াল সমল তোমালোকে পাবা আৰু পিছত মই যিবিলাকে মই অভয়াৰণ্যবিলাকৰ আমি ইতিমধ্যে বন বিভাগৰ লগত কথা পাতিছোঁ তোমালোকে আগবঢ়া মদ খাব নোৱাৰা হ'লো ৰাতি কালি ওলাই আহিছো মই মদ খাইছো দিছা নোৱাৰে মদ খাম মছলা নাম্বাৰ ওৱান না ইয়াতে খাম ইয়াতে বহি খাম খাব নোৱাৰো